সদৌ অসম ছাত্ৰ সন্থা আৰু 30 জনগোষ্ঠীয় সংগঠনৰ আহ্বানত নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 বাতিলৰ দাবীত বৰহাটত 10 ঘণ্টীয়া অনশন কাৰ্যসূচী। সদৌ অসম ছাত্ৰ সন্থা তথা 30টা জাতি জনগোষ্ঠী ছাত্ৰ সংগঠনৰ আহ্বান মৰ্মে আজি সমগ্ৰ অসমৰ লগতে বৰহাট আঞ্চলিক ছাত্ৰ সন্থায়ো আজি বৰহাটত এই অৱস্থান 10 ঘণ্টীয়া অৱস্থান কাৰ্যসূচীৰ জৰিয়তে আমি অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আৰু এইটো কথা এইকাৰণেই যে সদৌ অসম ছাত্ৰ সন্থাৰ লগতে 30টা জাতি জনগোষ্ঠীয় সংগঠনে এই কথাটোৱে কোৱা হৈছে বাৰম্বাৰ যে আমাৰ অসমীয়া জাতীয় জীৱনৰ হকে যিটো এটা অমানিশা এতিয়া আহি আছে, এই অমানিশাটো ধ্বংস কৰিবৰ বাবে যিটো বিজেপি চৰকাৰ নেতৃত্বাধীন চৰকাৰখনে আমাৰ অসমীয়া জাতি মাটি আৰু ভেটিৰ কথা কয় অসমীয়া চৰকাৰখনে, এই বিজেপি নেতৃত্বাধীন চৰকাৰখনে আমাৰ অসমীয়া মানুহক নিশ্চিহ্ন কৰাৰ এক কুচক্ৰান্ত ইতিমধ্যে ৰচনা কৰা। আৰু এই কুচক্ৰান্ত যাতে ধৰি নিদিওঁ আমি, তাৰ বাবে যাতে আমি অসমীয়া মানুহে খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব সদায় যাতে বিস্তাৰ কৰি থাকিব পাৰোঁ, অসমীয়া মানুহে যাতে অসমত দবদবাই থাকিব পাৰোঁ, অসমীয়া মানুহে নিজৰ যাতে নিকায় নিগমসমূহত যে আমি 100%ৰ বাবে প্ৰত্যেকে যাতে আমাৰ অধিকাৰ সাব্যস্ত কৰিব পাৰোঁ, তাৰ বাবে আমি জাতিধ্বংসী বিধেয়ক 2016 যিখন আমাৰ মাজত জাপি দিব বিচাৰিছে হিন্দু বাংলাদেশীসকলক আমাৰ মাজত জাপি দিবৰ চক্ৰান্ত ৰচনা কৰা হৈছে, এইখনক আচলতে আমি ইয়াৰ পৰা উফৰাই দিবৰ বাবে আচলতে সমগ্ৰ অসমে আজি 30টা জাতি জনগোষ্ঠী সংগঠনৰ লগে লগে বিভিন্ন জাতি জনগোষ্ঠী সংগঠনে আজি আমাক আঞ্চলিক ছাত্ৰ সন্থাক আহি পিনি এই সময়ত সহযোগিতা আগবঢ়াইছে। তাৰ বাবে আমি আটাইলৈ আকৌ এবাৰ ধন্যবাদ জনাইছোঁ।